মাউজি মাউজি মানে আচলতে মোৰ কাৰণে মৰম। বুকুত সোমাই থোৱা এটা মৰম, আৰু সেই মৰমটো ময়ে খালি অনুভৱ কৰিব পাৰোঁ। আৰু গতিকে মাউজি মানে আচলতে মেকুৰী এনে নৰ্মেল ভাষাত, কিন্তু মাউজি মানে মোৰ কাৰণে মৰম, বুকুৰ এটা কুটুমৰ দৰে এটা মৰম। যিয়ে নহওক, ঠাইটোতে আমি মাউজি পাৰ্ক সজোৱা কাম কৰি আছোঁ। মোৰ লগত আমাৰ অসম বেটেলিয়নৰ জোৱানসকল আছে। আটাইবিলাকে আজি মাউজি সজোৱাত লাগি আছে, কাৰণ অহা 2 অক্টোবৰত আমাৰ BTCৰ মুৰব্বী ডাঙৰীয়া প্ৰমোদ বৰক আনি পেলাই আমি মাউজি যিখন পাৰ্ক আমি বনালোঁ, সেই পাৰ্কখন আমি উদ্ঘাটন কৰিম বুলি ভাবিছোঁ। আৰু এই পাৰ্কত শ্লাইডিঙৰ পৰা লৈ পেলাই সৰু ল'ৰা ছোৱালীবিলাকৰ যি খেলনা ঝুলনা, মানে তেনেকুৱা ঘোঁৰাত মানে জাপ মাৰা, তেনেধৰণৰ ব্যৱস্থা কৰা হৈছে। গতিকে 2 তাৰিখত অপেনিং হ'ব। পাঠশালা, টিহু, নলবাৰীত আমাৰ যিমান ভাইটিসকল ভণ্টিসকল আছে, আমাৰ ভাইটি ভণ্টিসকলে আহি পেলাই এইবাৰ এই মানে খেলা ধূলাৰ আনন্দ ল'ব পাৰিব। লগতে ব'টিং আছেই, সেই ব'টিঙতো আহি পেলাই ব'টিং কৰিব পাৰিব। মই মাউজি পাৰ্কখন যেতিয়ানে সময় পাওঁ মই সজাওঁ। আজি 3 বছৰ ধৰি আমি সেই কাম কৰি আহি আছোঁ। আগন্তুক দিনত মাউজি পাৰ্কখন এটা আমাৰ অঞ্চলত, বছলপুৰ অঞ্চল বুলি নহয়, বাক্সা ডিষ্ট্ৰিক্ট বা আমাৰ এই সমগ্ৰ বিটিআৰতে এটা ভাল এখন পাৰ্ক, মানে য'ত মানে সকলো ৰাইজে আহি পেলাই ইয়াতে ফূৰ্তি কৰিব পাৰে, আনন্দ ল'বলৈ পাৰে, এনে এটা পৰিৱেশ বনাম বুলি মই চেষ্টা কৰি আছোঁ। মনত তেনেদৰে ভাৱ এটা আছে। আজি যিহেতু বিশেষ মোৰ তেনেকুৱা কোনো প্ৰগ্ৰাম নাই, যিহেতু মই আজি ক'তো যাবলগীয়া নাই, তাৰ কাৰণে মই আজি মোৰ ভাইটিসকলকো লৈ আজি আমি পেইণ্টিঙৰ কাম কৰি আছোঁ। আৰু চাৰিওফালে কাম চলি আছে। ক'বলগীয়া নাই, নিজৰ কাম নিজে কৰিলে খুব ধুনীয়া লাগে, মনৰ আনন্দ লাগে, ফূৰ্তি লাগে। সময় কেতিয়া গুচি যায় সেইটো গম নাপায়। এতিয়াও বহুত ৰ'দ দি আছে, ধনীয়া ৰ'দ বুলি কয়, কিন্তু আমি গমেই পোৱা নাই। খুব ভাল লাগি আছে। বিশেষ ক'বলগীয়া নাই। ভাল পালে লাইক কৰিব, বেয়া পালে ঠিক একো নহয়, বেয়া পাব পাৰে।